ভাপত দিয়া নাৰিকলৰ পিঠা বনাবলৈ মই পিঠাগুড়িখিনি এনেকৈ হাতেৰে মোহাৰি মোহাৰি অলপ অলপ পানী দি এনেকৈ খচি লওঁ। এনেকৈ খচি আছোঁ, আপোনালোকে চাই থাকক। দেখা পাইছেনে? এনেকৈ মোহাৰি মোহাৰি এনেকৈ মুঠি কৰিব পৰা হৈ যাব তেতিয়াই পিঠাটো বনাব পৰা হৈ যাব। এতিয়া পিঠাটো এনেকৈ চয়া চৰুৰ ভাপত দি দিম, আপোনালোকে চাই থাকক। আমি এইটো চয়া চৰু বুলি কওঁ, ঠাই বিশেষে নাম বেলেগ বেলেগ। গেছত এনেকৈ চয়া চৰুটো কাটি লোৱা হ'ল আৰু এতিয়া পিঠাগুড়ি নাৰিকল মিলাই লোৱা হ'ল। তাৰ পাছত এনেকৈ চয়া চৰু দি দিয়া। এতিয়া নাৰিকলখিনি আৰু চেনি এনেকৈ মিলাই লৈছোঁ। ৰুকনি টুকি লোৱা নাৰিকলখিনি আৰু চেনি এনেকৈ মিলাই লৈছোঁ। পিঠাখিনি এনেকৈ থেপি দিলোঁ আৰু এতিয়া নাৰিকল আৰু চেনিখিনি ওপৰত দি পেলাই আকৌ অলপমান পিঠাগুড়ি দি থেপি দিম। এতিয়া দিয়া হৈ গ'ল আৰু এতিয়া ইয়াৰ ওপৰত ঢাকনখন মাৰি গেছটো একেবাৰে চিম কৰি থৈ দিম। ভাপত দিয়া নাৰিকলৰ পিঠা ৰেডি হৈ গ'ল, আপোনালোকে দেখা পাইছেনে? এতিয়া এই পিঠাটো মই প্লেটত উলিয়াই পিচ পিচ কৰি কাটি ল'ম আৰু পৰিৱেশন কৰিবলৈ ৰেডি হৈ যাব। ভাপত দিয়া পিঠা ৰেডি হৈ গ'ল, আপোনালোকে বনাব, অতি বেছি ভাল হয় খাবলৈ। দেখা পাইছেনে আপোনালোকে? এনেকৈ পিচ পিচকৈ কাটি দিব। আপোনালোকে বনাব দেই নাৰিকলৰ ভাপত দিয়া পিঠা। মই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই বাই।